হেল্ল' এভৰিৱান, আজি লৈ আহিছোঁ আপোনালোকৰ আগত। দেখিছেনে কি বনাব লৈছোঁ মই? এয়া আন্দা আৰু মই চেনিখিনি ভালদৰে মিক্সিত মাৰি ল'লোঁ। তাৰপিছত দি দিলোঁ অলপমান ৰিফাইন অইল। এতিয়া ৰিফাইন অইলখিনিৰ লগত ধুনীয়াকৈ গুলি ল'লোঁ। এতিয়া মই দি দিছোঁ আটা, যোনটো নেকি আমি খাওঁ, ৰঙা আটাটো মই দিছোঁ। প্ৰথমে অলপমান দি মেলি মিহলাই ল'লোঁ ভালদৰে। তাৰপিছত আকৌ যোনখিনি বাচি থাকিল সেইখিনি দি দিলোঁ। এই তেনেকৈ মই ইয়াৰ বেটাৰটো ঠিক কৰি লৈছোঁ। কেক বনোৱা সহজ, একদম সহজ জানাবিলাকৰ কাৰণে। তাৰপিছত অলপমান এডিটিং ইফেক্ট দেখাবলৈ যাওঁতে মানে মোৰ এইবিলাক বনি গ'ল। তাৰপিছতে এইয়া মই কুকাৰত কেনেকৈ বনাইছোঁ তাকে আপোনালোকক দেখাইছোঁ দেই। প্ৰথমতে মই কুকাৰটো প্ৰিহিট কৰি ল'লোঁ, তাতে ষ্টেণ্ড এডাল দি দিলোঁ আৰু টিফিন বাতি থাকে নহয়, চবৰে ঘৰত থাকে। এই টিফিন বাতিটোতে দি দিলোঁ। দেখিছেনে কি ধুনীয়াকৈ ফুলি আহিলে? এয়াই হৈছে মোৰ আজিৰ কেক, আৰু মোৰ ছোৱালীজনীয়ে খুব ভাল পায়। এতিয়া কেকটো ফুলি আহে, মনটো ফুলি ডাঙৰ হৈ যায় একেবাৰে, কি ক'ম আৰু। তাৰপিছত লেভেল দেখাব পৰা যায় আৰু ন। এয়া মই কেনেকৈ আনবক্সিং কৰিলোঁ, কেকটো চাওঁ আহক। সিজি লোৱাৰ পিছত তাৰপিছতে মই ইয়াক ধুনীয়াকৈ উলিয়ালোঁ। ইয়াক উলিয়াবলৈ মানে অলপমান কষ্ট হ'ল, কাৰণ তলত লাগি ধৰিছিলে। লাগি ধৰা ইমানো বেয়াকৈ লগা নাই। প্ৰথমতে মই কটাৰীৰে ছাইডকেইটা কাটি ল'লোঁ আৰু ইয়াক এনেকৈ ঢালি দিলোঁ। এতিয়া ঢালি দিওঁতে ই নোলাল। প্ৰথমবাৰত নোলালে, সেইকাৰণে মই ভাবিলোঁ আকৌ এবাৰ ট্ৰাই কৰোঁ। দেখিছেনে কেনেকৈ ফুলি আহিলে ধুনীয়াকৈ ওপৰলৈকে। সকলো পৰিমাণ যদি ভালে থাকে তেনেহ'লে ধুনীয়াকৈ ফুলে কেকটো। আৰু মোক কেক বনোৱা এইটো টিফিন বাতিটো মানে মোৰ এটা বৰ প্ৰিয়। বেছি ডাঙৰকৈও নবনাওঁ, সৰুকৈ বনাওঁ। আৰু এইটো ভিডিঅ' মোৰ ছোৱালীজনীয়ে কৰি আছিলে দেই। থেংক ইউ বেবি। আৰু তাই একদম এক্সাইটেড, হেপী বাৰ্থডে গাই আছে, যেনেকৈ কাৰোবাৰ বাৰ্থডেহে আৰু। তাই বিৰাট ভাল পায় কেক কাটি। নিজৰ বাৰ্থডেটো কাটি লোকৰ বাৰ্থডেটো কাটি দিয়ে কেক। কি ক'ম আৰু। দেখিছেনে তাই কাটিবলৈ ৰেডি। আৰু কাটাৰ পিছত এইয়া এনেকুৱা হৈছে, খাবলৈ বিৰাট ভাল হ'ল। পূৰা ৰেডি আছে কাটিবলৈ। কাটিব লৈছে। কেকটো কাটি দিলোঁ। এইবাৰ বহাগ বিহুৰ মোৰ কেকটো বিৰাট ধুনীয়া হ'ল। আৰু আপোনালোকৰ কেনেকুৱা হৈছিলে জনাব। এতিয়া টেষ্টিং টাইম। কাটি লোৱাৰ পিছত আৰু টেষ্ট নকৰি থাকিব পাৰিনে? তাকে মই সৰুকৈ কাটি দিলোঁ যাতে তাই খাব পাৰে। তাই কৈছে ভাত হৈছে, ইয়াম্মি ইয়াম্মি বুলি কৈছে। লাইক ছাবস্ক্ৰাইব। এতিয়া মোৰ টেষ্টিং টাইম। নিজে বনাইতো নিজে ভালেই পাওঁ। আমি দুজনী টেষ্ট কৰাৰ পিছত এবাৰ টেষ্টিং টাইম হৈছে বাপেকৰ। আনি দিলোঁ কেকটো খাই চাওঁ বুলি। প্ৰথমে কৈছে মোৰ মুখত তামোল আছে। তামোল মানে চুপাৰী চুবাই থাকে যে। তাৰপিছত ক'লে মই খাম। খুৱাই দিলোঁ জীয়েকেও তাই ভাগৰ খুৱাই দিলে। দেই জীয়ে কৰে বাপেকৰ। ইছ ৰাম, লাষ্টত আকৌ এটা এপিচ বনাই খোৱালে।